নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ তে বন্ধুসকল আপোনালোকক জনাই থওঁ যে ইতিমধ্যে আপোনালোকৰ কাৰণে অসম পুলিচৰ ফালৰ পৰা যি নেকি এডমিট কাৰ্ড আছে হেতু মুকলি কৰা হৈছে তে বন্ধুসকল এইটো যোনটো আপোনালোকৰ অসম পুলিচৰ ফালৰ পৰা যি নেকি এডমিট কাৰ্ডখন মুকলি কৰা হৈছে এইটো আপোনালোকক কোনটো বিভাগৰ মুকলি কৰা হৈছে আৰু আপোনালোকে কেনেদৰে এই এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব এই সকলোখিনি প্ৰসেছ আজিৰ এই ভিডিঅটোৰ যোগেদি আপোনালোকক লাইভ দেখাবলৈ গৈ আছো লগতে বন্ধুসকল আপোনালোকে যদি ইয়াতে আবেদন কৰিছিলে তেতিয়াহলে কিন্তু আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব তো সকলোখিনি প্ৰসেছ এই ভিডিঅটোৰ যোগেদি দেখাবলৈ গৈ আছো আপোনালোকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব আৰু বন্ধুসকল আগন্তুক দিনত যদি আপোনালোকে এই ধৰণৰ জব ৰেকৰ্ডিং আপডেট কেইটা সকলোতে পাব বিচাৰে তেতিয়াহলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কিনি কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাকচোন বন্ধুসকল ভিডিঅটো আৰম্ভ কৰো আহক তে চাওক বন্ধুসকল SLPRB যি নেকি ওয়েবসাইট আছে তাতে এটা নোটিছ প্ৰকাশ পাইছে আপোনালোকে এই নোটিছটো প্ৰথমতে মন কৰিব ইয়াতে কোৱা হৈছে যে আপোনালোকৰ যি নেকি এডমিট কাৰ্ড হেতু মানে যোৱাকালি আপোনালোকক প্ৰকাশ কৰা হৈছে 29/1/2024 তে বন্ধুসকল এইটো যেটো আপোনালোকৰ কাৰণে এডমিট কাৰ্ডখন মুকলি কৰা হৈছে এইটো আপোনালোকক মুকলি কৰা হৈছে কিছুদিন আগত আপোনালোকে গম পাই যে এক্স সাৰ্ভিসমেন সকলৰ কাৰণে কিছুমান পদ মুকলি কৰা হৈছিল ইয়াতে আপোনালোকে চাব পাৰে দুটা পোষ্ট আছিল আপোনালোকৰ ইন্সপেক্টৰৰ ইয়াতে চাব পাৰে 60 টা পদ আছিল আপোনালোকৰ সাব ইন্সপেক্টৰৰ 70 টা পোষ্ট আছিল আপোনালোকৰ হেড কনস্টেবল এতিয়া চাওক বন্ধুসকল এইটো যেটো আপোনালোকৰ কাৰণে পদৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু ইয়াৰ যি নেকি আপোনালোকৰ এডমিট কাৰ্ড হেতু ইতিমধ্যে মুকলি কৰি দিয়া হৈছে কাৰণে বন্ধুসকল আপোনালোকে যি নেকি এডমিট কাৰ্ড আছে হেতু ডাউনলোড কৰিব পাৰিব এতিয়া অফিচিয়েল ওয়েবসাইটত ভিজিট কৰি কিনি তে বন্ধুসকল আপোনালোকে অফিচিয়েল যোনটো ওয়েবসাইট আছে তাতে ভিজিট কৰি কিনি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব মই আপোনালোকৰ ডাউনলোড কৰা যি নেকি লিংক আছে হেতু ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম তে বন্ধুসকল এই ধৰণৰ ভিডিওসমূহ আগন্তুক দিনত পাই থাকিব পাৰে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কিনি কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাকচোন বন্ধুসকল আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো।